এতিয়ালৈকে কোনো ভিউজ আহা নাই, অলপ ৰৈ দিছোঁ। অ'কে, নমস্কাৰ, মই বৰ্ণালী কাশ্যপ। প্ৰথমতে সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু পোনপ্ৰথমে কালচাৰেল মিক্সচাৰ পেজৰ এডমিন মোৰ খুব মৰমৰ ভাইটি দীপজ্যোতিলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, মোক এইকণ সুবিধা কৰি দিয়াৰ কাৰণে, আপোনালোকৰ লগত এইকণ সময় কটোৱাৰ বাবে। আশা কৰিছোঁ আপোনালোক সুস্থ আছে, ঘৰত আছে, ময়ো ঘৰতে আছোঁ। ঘৰতে থাকক, সুস্থ থাকক, তাৰে কামনা কৰিছোঁ। কোনে কোনে চাই আছে? দীপজ্যোতি, হেল্ল' দীপজ্যোতি, ডেম কিউট লাগিছে দেই বাজনী। থেংক ইউ দীপজ্যোতি। আচলতে তোমাৰ মনটো ভাল, সেইকাৰণে চাগে মোক ভাল দেখিছা। থেংক ইউ ছ' মাছ। এতিয়ালৈকে একো কমেণ্টছ অহা নাই, যিহেতু একো ৰিকুৱেষ্ট অহা নাই, গতিকে মই খুব ধুনীয়া এটি অসমীয়া গীতেৰে মই লাইভ ছেশ্যনটো আৰম্ভ কৰিব লৈছোঁ। আশা কৰিছোঁ সকলোৱে ভাল পাব। মোৰ খুব এটি প্ৰিয় গীত গাব লৈছোঁ, আৰু যিহেতু ইনষ্ট্ৰুমেণ্ট নাই, এনেকৈয়ে গাব লাগিব। এৰেঞ্জ কৰিব নোৱাৰিলোঁ, যিহেতু লকডাউনৰ সময়, সকলো ঘৰত আছে। গতিকে মই চেষ্টা কৰিম যিমানখিনি পাৰোঁ ভালকৈ গাবলৈ, আপোনালোকক ভাল লগাবলৈ। গতিকে বলক আৰম্ভ কৰোঁ। আশা কৰিছোঁ সকলো মোৰ লগত আজি লাইভ ছেশ্যনত থাকিব, সকলোৱে সহযোগ কৰিব। গতিকে গাব লৈছোঁ খুব ধুনীয়া এটি অসমীয়া গীত, মোৰ খুব প্ৰিয় গীত এটি আৰম্ভ কৰিছোঁ। ভৱানী প্ৰসাদ চৌধুৰী, ইউ আৰ লুকিং বিউটিফুল। থেংক ইউ ছ' মাছ। হাজং গকুল, নাইচ, থেংক ইউ। দীপজ্যোতি গান এটা, চিয়'ৰ, গানটো গাইছোঁ। সৰা পাতে পাতে ফাগুন নামে, পলাশৰ ৰং ৰাঙলী, বতাহে কানে কানে কলে, নহবা উদাস অভিমানী, ভাল লাগে মোৰ কিয়নো পচোৱা বতাহৰ ধেমালি, মন যায় মোৰ ধূলিৰে উমলি, পলাশৰ ৰঙতে ৰাঙলী, বতাহে কানে কানে কলে, নহবা উদাস অভিমানী। থেংক ইউ। কমেণ্টছ কিছুমান পঢ়ি লৈছোঁ। অজিত শ্বাহ, গুড ইভিনিং। গুড ইভিনিং, আপোনালৈ শুভেচ্ছা জনাইছোঁ। শেৱালী গোহাঁই শইকীয়া, আপোনাৰ ভাল লগা ধুনীয়া গান এটা। চিয়'ৰ, গাম বাৰু। মৃন্ময় কুমাৰ কাশ্যপ, মইনাকণ বাখৰ গীতটো গাবা। চিয়'ৰ, মইনাকণ বাখৰ গীতটি মোৰো খুব ভাল লাগে, নিশ্চয় গাম। আচলতে মই লাইভ খুব কম আহোঁ, গতিকে কথা কোৱাৰ ইমান অভ্যাস নাই। গতিকে যদি কিবা ভুল ভ্ৰান্তি হয় কওঁতে, আশা কৰিছোঁ সকলোৱে নিজৰ বুলি ক্ষমা কৰিব। কুশল ডেকা, হাই কুশল দা, কি খবৰ? হেপ্পী বিহু, হেপ্পী বিহু টু ইউ টু। আশা কৰিছোঁ আপুনি ঘৰতে আছে। বিহু যিহেতু এইবাৰ উৰুঙা, গতিকে ঘৰতে উদযাপন কৰক, ফেমিলিৰ লগত উদযাপন কৰক, তাকে কামনা কৰিছোঁ। এইবাৰ কি গাওঁ বাৰু? খুব ধুনীয়া এটি গীত মনত পৰিছে এই মুহূৰ্তত। হিন্দী গীত এটি গাইছোঁ, লতাজীৰ মোৰ খুব মানে ভাল লগা গীত এটি গাইছোঁ, যিহেতু এতিয়ালৈকে একো ৰিকুৱেষ্ট অহা নাই। हमको मिली है आजी घड़िया नसीब से, जी भर के देख लीजिए हमको करीब से, फिर आपके नसीब
शायद फिर इस जन्म में मुलाकात हो ना हो, लग जा गले से। थैंक यू। RJ Banashri বঢ়িয়া, থেংক ইউ। ধ্ৰুৱজ্যোতিৰ ফাইনেলি লাইভ, য়েছ ফাইনেলি লাইভ। আচলতে দীপজ্যোতিয়ে মোক বহুত দিনৰ পৰা কৈ আছে, একদম মিলাব পৰা নাই কিছুমান পাৰ্চনেল অসুবিধাৰ কাৰণে। আজি ফাইনেলি আহিলোঁ আৰু দীপজ্যোতি বহুত বহুত ধন্যবাদ জনাইছোঁ যে এইকণ সুবিধা মোক কৰি দিয়াৰ কাৰণে, সকলোৰ লগত এইখিনি সময় কটোৱাৰ বাবে সুবিধাখিনি কৰি দিয়াৰ কাৰণে দীপজ্যোতি বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকেও প্লিজ কালচাৰেল মিক্সচাৰ পেজটো আপোনালোকে শ্বেয়াৰ কৰিব। ইনষ্টাটো এভেইলেবল আছে এতিয়া, কালচাৰেল মিক্সচাৰ অফিচিয়েল বুলি, আপোনালোকে প্লিজ ফ'ল' কৰিব। তেওঁলোকে খুব ভাল ভাল কাম কৰি আছে। এইবাৰ তুমি লালৈ গানটো পাপনদাৰ বিহুটো নেকি বাৰু কুশলদা? মই একজেক্টলি ধৰিব পৰা নাই। মৃন্ময় কুমাৰ কাশ্যপ, মইনাকণ বাখৰ। ঠিক আছে, মইনাকণ বাখৰটো অকণমান গাই দিছোঁ, মোৰ খুব ভাল লাগে সুবাসনা বাৰ গীত। Bhavani Prasad Chaudhary, one of my favorite. You are extremely melodious. Thank you so much, Bhavani. Thank you so much. Manju Mohato, happy Bihu. Happy Bihu to you too. Bihuram Kulta, bhal lega. Thank you so much. RJ Banashri, Kumar Shanu, Chehra Kya Dekhte Ho. Okay, মই ট্ৰাই কৰিম বাৰু যিমানখিনি পাৰোঁ আপোনালোকৰ ৰিকুৱেষ্টসমূহ ৰাখিবলৈ। এটা ৰিকুৱেষ্ট আছিলে মইনাকণ বাখৰ, সেই গীতটি অকণমান গাই দিছোঁ। চটফটাই থাকুং যে তোৰ লগত যিহে প্ৰেম, প্ৰেম পিৰিতি জাজি নৈ, শুন হেৰো মই নাযাওঁ তোৰ সতে থকাই টান, কত ৰাতি দিন কেনেকৈ, তোৰ কেতেৰা মাতে খুন্দা মাৰি একে সাথে, ঘূণীয়া কৰেহি মোৰ বুকু, খঙত ফেপেৰি পাত, মাতিলেও নেমাত, নোৱাৰো ধৰিবলে একো, চটফটাই থাকুং যেন তোৰ লগত যিহে প্ৰেম, প্ৰেম পিৰিতি জাজি নৈ, শুন হেৰো মই নাযান তোৰ সতে থকাই টান, কত ৰাতি দিন তেনেকৈ। থেংক ইউ। অকণমান গাই দিলোঁ, ইমান লিৰিক্সটো মনত নাই। Manju Mohato, looking very very pretty ba. Thank you Manju, thank you so much. Riddhim Bora, very nice. Thank you so much. Niharika Bora, ধুনীয়া, thank you নিহাৰিকা, আপোনালৈ ধন্যবাদ জনাইছোঁ। নিকুমণি শৰ্মা, কি খবৰ আপোনাৰ? মোৰ ভাল, আৰু আশা কৰিছোঁ আপুনিও ভালে আছে। নিহাৰিকা বৰা, ভাল লাগিছে, থেংক ইউ so much. চাও দীপজ্যোতি, জুবিনদাৰ গান এটা। চাও দীপজ্যোতি, একচুৱেলি দীপজ্যোতিয়ে হ'ব চাগে ন প্ৰফাইল পিকটো? জুবিনদাৰ গান, ঠিক আছে, জুবিনদাৰ গান নিশ্চয় গাম। জুবিনদাৰ গান আচলতে ইমান ভাল পাওঁ, মানে ইমানখিনি গান আছে যে বিৰাট ভাল লাগে। এটা গান গাম বুলি ক'লে মানে বিমূৰত পৰি যাওঁ, কোনটো গাম কোনটো নাগাওঁ। কিন্তু যিটো গীত সদায় মানে কেতিয়াও হেৰি নালাগে, শুনি শুনি আমনি নালাগে, সেই গীতটি অকণমান মই গুণগুণাই দিম দেই, দীপজ্যোতি তোমাৰ কাৰণে। সাই চৌধুৰী, বঢ়িয়া। হেই হাই সৈকত, কি খবৰ? থেংক ইউ ফৰ ৱাচিং মি। জুবিনদাৰ এটি গীত গাইছোঁ। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি,
ধৰা দিলা গোপনে আহি হিয়াৰ কোন তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচাটো পাই আমি অহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতি পুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচো এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত থেংক ইউ দীপজ্যোতি ইমান ধুনীয়া এটি গীত ৰিকুৱেষ্ট কৰাৰ কাৰণে অলপ কমেণ্টছ পঢ়িছোঁ মৃন্ময় কুমাৰ কাশ্যপ লতাজীৰ কহি না যা আজ কহি মত যা মৃন্ময় মোৰ ভাইটি হয় ভাইটিয়ে চাই আছে কহি না যা ঠিক আছে মই গাবলৈ ট্ৰাই কৰিম আৰ জে বনশ্ৰী বঢ়িয়া থেংক ইউ চেহেৰা क्या देखते हो চাও দীপজ্যোতি কমৰীয়া কমৰীয়া লাগে গম পোৱা নাই কোনটো গীতৰ কথা কৈছা চাও দীপজ্যোতি থেংক ইউ বাকী যিসকলে চাই আছে সকলোৰে ভালনে বিহু কেনেকৈ উদযাপন কৰিছে এবাৰ যেহেতু আমাৰ ষ্টেজ শ্ব'জ নহ'লে বিহু বহুত উৰুঙা উৰুঙা লাগিছে তথাপি একো নাই আচলতে দেহা থাকিলেহে বেহা যদি আমি সুস্থ থাকোঁ প্ৰত্যেক বছৰে বিহু আমি উদযাপন কৰিবলৈ পাম গতিকে আমি এতিয়া ঘৰত থকাটোৱে ছেফ হৈ থকাটোৱে বহুত জৰুৰী হৈ পৰিছে এইটো মুহূৰ্তত গতিকে যিখিনি কাম কৰি আপোনালোকে ভাল পায় কিছুমানে গান গাই ভাল পায় নাচি ভাল পায় কবিতা লিখি ভাল পায় গতিকে সেইবোৰ কৰি পেলাই আপোনালোকে টাইমবোৰ স্পেণ্ড কৰক ঘৰত ফেমিলিক টাইম দিয়ক কহি না যা ৰিকুৱেষ্ট কৰিছিলে মই অকণমান গাই দিছোঁ দেই কহি না যা आज कहीं मत जा फिर मिले ना मिले ये पल समा बाहों में आ जा ये जो बस में कदम नहीं तेरे मैं संभालूंगी तो आ संग मेरे तेरे दिल की मंजिल है यहाँ जाने वफा सच है किसको पता फिर मिले ना मिले ये पल समा बाहों में आ जा थैंक यू যতীন হাজৰিকা ৰাজীৱৰ ৰিকুৱেষ্ট দিখো নৈ গাওক আচ্ছা বিহুটো ন ঠিক আছে গাম বাৰু নিশ্চয় ভৱানী প্ৰসাদ চৌধুৰী কহি না যা অলৰেডি মই গালোঁ সাই চৌধুরী আমি ভালো হাউ আর ইউ হ্যাঁ সৈকত আমিও ভালো আছি ভালো থেকো ঋতুপৰ্ণ বৰদলৈ হাই কি খবৰ ভালনে হয় মই ভালে আছোঁ আশা কৰিছোঁ আপুনিও ভালে আছে দেখো নয় ন আসলতে মোৰ আজি মানে এইকেইদিনৰ পৰা গাটো ইমান ভাল নহয় যেহেতু লাইভ অহাৰ কথা অলৰেডি হৈ গৈছে সেইটো কাৰণে আহিলোঁ অলপ ভইচটো ক্ৰেক হ'ব পাৰে গতিকে ক্ষমা বিচাৰিছোঁ সকলোৰে পৰা ঠিক আছে দেখো নয় অলপ গাই দিছোঁ ওহো বুকুৰে মৰম জানো জানো ঈশ্বৰে অনুৱাৰিব আঁতৰাব তোৰে পৰা মোক দেখো নৈ এৰিব নোৱাৰো
জাজি নৈ এৰিব নোৱাৰো মৰম এৰিব নোৱাৰো মৰিব নোৱাৰো দিখো নৈ এৰিব নোৱাৰো জাজি নৈ এৰিব নোৱাৰো ওই ৰঙা ৰঙা পলাশে হাঁহিছে তাকে দেখি পচুৱা বলিছে ৰঙা ৰঙা পলাশে হাঁহিছে তাকে দেখি পচুৱা বলিছে পলাশ নহয় জুমি চুৱা ই যে মোৰ কলিজাৰে ৰঙা তেজ দেখো নৈ এৰিব নোৱাৰো জাজি নৈ এৰিব নোৱাৰো ধন্যবাদ প্ৰীতুপৰ্ণ বৰদলৈ হাই কি খবৰ ভালনে হয় মই ভালে আছো সাই চৌধুরী দেখেছো কি তাকে সেই নীল নদী ধারে একবার হোক ও মাই গড সৈকত প্লিজ মানে ইমান টাফ গান এটা ঠিক আছে মই তথাপিও অলপ ট্ৰাই কৰিম হা নাজানো কিমানখিনি গাব পাৰোঁ পবিত্ৰ ভৰালী হেপী ৰঙালী বিহু আপোনালৈও থাকিলে ৰমণী প্ৰসাদ চৌধুৰী বাও লাভলি থেংক ইউ ছ' মাছ নাং নম্ৰতা জুবিনদাৰ এটা গান গাব বা জুবিনদাৰ অলৰেডি মই এটা গালোঁ গাবলৈ চেষ্টা কৰিম বাৰু দেখেছো কি তাকে মোৰ খুব ভাল বন্ধু সাই চৌধুৰী তেওঁ নিজে এজন খুব ভাল পাৰফৰ্মাৰ ভাল ছিংগাৰ মানে কি ক'ম অলৰাউণ্ডাৰ গতিকে মোক বিৰাট টাফ গান এটা ৰিকুৱেষ্ট কৰি দিছে এইটো মুহূৰ্তত নেজানো কিমানখিনি গাব পাৰোঁ বাট ষ্টিল অকণমান গাবলৈ চেষ্টা কৰিছোঁ শুভমিতাজীৰ গোৱা আৰু মোৰ খুব ফেভৰেট গীতটি অকণমান গাই দিছোঁ এক ছেকেণ্ড মই লিৰিক্সটো চাই ল'ব লাগিব আচলতে ইনষ্ট্ৰুমেণ্ট নাই যে স্কেলটোৰ কাৰণে অকণমান প্ৰব্লেম হয় তথাপিও দেখেছো কি তাকে ওই নীল নদীর ধারে বৃষ্টি পায়ে পায়ে তার কি যেন কি নাম জলে ভেজা মাঠে আকাশে হাত বাড়ায় মেঘের আড়ালে ভেসে থাকা সেই রংধনুকে চাই দেখেছো কি তাকে ওই নীল নদীর ধারে ঝরা পাতা উড়ে তাকে ছুঁয়ে বলে যা যা রে এখানে বড়ই ফিকে সব তুই যা 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 তাই সে যায় ছুটে বেড়ায় ধূসর প্রান্তরে মেঘের গায়ে হাত বাড়ায় রংধনুকে চাই দেখেছো কি তাকে ওই নীল নদীর ধারে থেংক ইউ সৈকত ইমান ধুনীয়া এটি গীত ৰিকুৱেষ্ট কৰাৰ কাৰণে নাজানো কিমানখিনি গাব পাৰিছোঁ মই জাষ্ট চেষ্টা কৰিছোঁ ইংকুল পৰা বাংলা এটা গালে ভাল হয় বাংলা গালোঁ অলৰেডি এইমাত্ৰ গাই উঠিছোঁ নং নম্ৰতা মাই ফেভৰেট থেংক ইউ ছ' মাছ কুশল দৈমাৰী কি খবৰ বা মই ভালে আছোঁ আশা কৰিছোঁ তুমিও ভালে আছা বিদ্যুৎ ফুকন হাই বৰ্ণালী হেপী বিহু হাই আৰু আপোনালৈও ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আশা কৰিছোঁ আপুনিও ভালে আছে মিন্ময় কুমাৰ কাশ্যপ এটা কথা কোৱা না ঠিক আছে মই গম পাইছোঁ কিতি কোনে ৰিকুৱেষ্ট কৰিছে ঠিক আছে মই গাবলৈ চেষ্টা কৰিম এছ ৰমান হাজৰিকা ভেৰি নাইচ থেংক ইউ ছ' মাছ এইখিনিতে মই আৰু এটা বিহু মনত পৰিছে যিহেতু বিহুৰ বতৰ বিহু আচলতে গালে কেতিয়াও আমনি নালাগে সদায় বিহু শুনি থাকিবলৈ মন যায় এটা বিহু মোৰ খুব ভাল লাগে জুবিনদাৰ কিন্তু অকণমান গুণগুণাই দিছোঁ দেই
জানমণি সপোনতে আহিবা দুচকুতে ভাহিবা মৰমেৰে মাতিবা ঐ জান জানমণি অভিমানী নহবা দূৰে দূৰে নৰবা যাচিবা কোমল হিয়া ঐ জান জানমণি তুমি হবা পৰি দুয়ো হাতত ধৰি ধৰি আমি সাগৰলৈ যাম ঐ জান জানমণি সপোনতে আহিবা দুচকুলে ভাহিবা মৰমেৰে মাতিবা ঐ জান থেংক ইউ এই গীতটি আচলতে মই খুব ভাল পাওঁ সেইকাৰণে অকণমান গালোঁ নং নম্ৰতা ইমান ধুনীয়া ভইচ থেংক ইউ ছ' মাছ ইমান ধুনীয়াকৈ কোৱাৰ কাৰণে থেংক ইউ ছ' মাছ সংগীতা সুন্দৰ থেংক ইউ যতীন্দ্ৰ হাজৰিকা মোৰ কথাই আমনি কৰেনে এইটো এবাৰ গাওকচোন অনুপ হাজৰিকা ৰিকুৱেষ্ট মোৰ কথাই আমনি কৰেনে আচলতে গীতটি এই মুহূৰ্তত মনত পৰা নাই গতিকে মই নেক্সট টাইম যদি লাইভ আহোঁ তেতিয়াহ'লে মই চেষ্টা কৰিম মই শিকি আহিম ঠিক আছে আৰু যে বনশী মোৰ গানটো আচ্ছা চেহেৰা কিয়া দেখতে হো ৰিকুৱেষ্ট কৰিছিলে ইমান টান টান গান বাৰু কেলে ৰিকুৱেষ্ট কৰি আছে মোক অলপ চেষ্টা কৰিছোঁ দেই आरजे बनश्री कारण ये गीत चेहरा क्या देखते हो चेहरा क्या देखते हो दिल में उतर कर देखो ना दिल में उतर कर देखो ना मौसम पल में बदल जाएगा पत्थर दिल भी पिघल जाएगा मेरी मोहब्बत में है कितना असर देखो ना कितना असर देखो ना चेहरा क्या देखते हो दिल में उतर कर देखो ना दिल में उतर कर देखो ना थैंक यू इमानखिनिয়ে মনত আছিলে নিত্য বনিয়া হাই কি খবৰ হাই মই ভালে আছো আশা কৰিছো আপুনিও ভালে আছে জিয়া চৌধুৰী সি জিয়াদা আপুনি গিটাৰ বজাই আছে নেকি নেজানো সিট গাইছো নে বিট গাইছো আৰু কেনেবাকে মঞ্জু মহাতো প্লিজ সিং এ সং ফৰ মি আছুতীয়াকৈ থলো তোমাক বুকুৰ মাজত ঠিক আছে মই এই মুহূৰ্তত মনত পৰা নাই মই চেষ্টা কৰিম বাৰু দেই সাই চৌধুৰী ইউ জাস্ট সিং ফেন্টাস্টিক সুপাৰ আই এম জাস্ট এ ফেন ও মাই গড থেংক ইউ ছ' মাছ সৈকত ইমান ভাল হোৱা নাই মই গম পাইছোঁ তথাপিও থেংক ইউ ছ' মাছ ফৰ দি কমপ্লিমেণ্টছ জিয়াদাই চাই আছে জিয়া চৌধুৰী ধুনীয়া বৰ্ণালী থেংক ইউ জিয়াদা দীপজ্যোতি বাও তামাম ৰে ইমান কিউট ভইচ দীপজ্যোতি থেংক ইউ তোমাৰ ভাল লাগিছে বুলি জানি পেলাই মোৰ ভাল লাগিছে থেংক ইউ ভৱানী প্ৰসাদ চৌধুৰী হাৰ্ট টাচিং ইউ আৰ টু পাৰফেক্ট থেংক ইউ ফৰ দ্য কমপ্লিমেণ্টছ বাট আই এম ষ্টিল লাৰ্ণিং তেনেকুৱা আৰু শিকিবলৈ বহুত বাকী আছে পাৰফেক্ট এতিয়ালৈকে হোৱাগে নাই কিন্তু যদি তুমি ভাবিছা গতিকে কমপ্লিমেণ্টছটো পাই ভাল লাগিছে থেংক ইউ জুবিনদা ভাল বিহু এটা কোৱা নিত্য বনিয়া বিহু অলৰেডি গাইছোঁ জুবিনদাৰ বিহু কি গাওঁ বাৰু
এটা খুব ধুনীয়া জুবিন দাৰ গীত এটি মনত পৰিছে, মই গাইছোঁ দেই। মোৰ মনৰে কল্পনা যিটো কাহুৱানা, মোৰ প্ৰেমৰে থাপনা তুলসী হোৱানা, অভিনৱ মৰমেৰে বিয়াকুল কৰানা, মোৰ মনৰে কল্পনা যিটো কাহুৱানা, অস্থিৰ আবেগৰ পৰশ লোৱানা, অভিমানী দুচকুত শান্তি দিয়ানা, অস্থিৰ আবেগৰ পৰশ লোৱানা, অভিমানী দুচকুত শান্তি হোৱানা, অময়া মৰমৰ সুবাস হোৱানা, মোৰ মনৰে কল্পনা তুলসী হোৱানা, মোৰ প্ৰেমৰে থাপনা যিটো কাহুৱানা। থেংক ইউ। যিসকলে এতিয়ালৈকে লাইভ ছেশ্যনটো চাই আছে সকলোকে ধন্যবাদ জনাইছোঁ দেই, ইমানখিনি সময় আপোনালোকে খৰচ কৰি মোৰ লাইভ ছেশ্যনটো যে চাই আছে, ধন্যবাদ জনাইছোঁ। প্ৰিয়ম মুন্মি কলিতা, হেপী বিহু। হেপী বিহু প্ৰিয়ম আপোনালৈও। মিথুনশীল নাইচ, থেংক ইউ। সংগীতা নাইচ ভইচ, থেংক ইউ ছ' মাছ। দীপজ্যোতি জানমণি সপোনতে আহিবা মোৰ ফেভৰেট হয় বা। দীপজ্যোতি একচুৱেলি গানটো মই তোমাৰ কাৰণেই গাইছোঁ, ক'বলৈ পাহৰিলোঁ। আচলতে গীতটো তোমাৰ লগত বহুত মিলে, গতিকে মোৰো ফেভৰেট হয় জুবিনদাৰ এই বিহুগীতটি, গতিকে তোমাৰ কাৰণে। তোমাৰ যিসকল লগৰ আছে সকলোৱে ভাল পাব গীতটি শুনি, তোমালৈ সেইকাৰণে ডেডিকেট কৰিছোঁ দেই। নিৰ্মল কুমাৰ কাশ্যপ, জুবিনদাৰ ৰ'দালি তুমি, আউলি বাউলি গীতটি। গীতটো ঠিক ধৰিব পৰা নাই কোনটো গীত। ৱানা লিচন তেৰে বিনা জিয়া যায় না, ভৱানী প্ৰসাদ চৌধুৰী। মাই গড, মোৰ ইমান টান টান গান কিয় দি আছে বাৰু? মোৰ কিবা অডিশ্যন দিয়া নিচিনা লাগি গৈছে। দীপজ্যোতি কিবা ইজি ইজি গান ৰিকুৱেষ্ট কৰা না। ৰ'বা দেই, তেৰে বিনা জিয়া যায় না। আচলতে ইনষ্ট্ৰুমেণ্ট নাথাকিলে কিছুমান গান আচলতে গাবলৈ অকণমান অসুবিধা হয়, খালীকৈ তেনেকৈ ৰ' ভইচত। তথাপিও ৰিকুৱেষ্ট কৰিছে যেতিয়া গাই দিছোঁ অকণমান। লিৰিক্সটো উলিয়াই লৈছোঁ দেই অকণমান। আই হোপ আপোনালোকে চাউণ্ড ঠিকে পাই আছে ন? মই গম পোৱা নাই। ঠিক আছে, তেৰে বিনা জিয়া যায় না লতাজীৰ খুব ধুনীয়া এটি গীত, মোৰ বিৰাট ফেভৰেট। সেই গীতটি অলপ গুণগুণাই দিছোঁ দেই। তেৰে বিনা জিয়া যায় না, তেৰে বিনা জিয়া যায় না, बिन तेरे बिन साजना, सास में सास आए ना, तेरे बिना जिया जाए ना, तेरे बिना जिया जाए ना, जब भी ख्यालों में तू आए, मेरे बदन से खुशबू आए, महके बदन में रहा ना जाए, रहा जाए ना, तेरे बिना जिया जाए ना,
ইউ আৰজি বনশ্ৰী তুমি ধুনীয়া গোৱা গানটো থেংক ইউ ছ' মাছ